মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক সকলোকে লাৰ্ণ এণ্ড গ্ৰ' উইথ সমীৰণ নামৰ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ এখনি ৰচনা ধ্ৰুপদী ভাষা হিচাপে অসমীয়া। আহাচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ৰচনা এখনৰ প্ৰথমতেই আমি আৰম্ভণি লিখিব লাগে। গতিকে প্ৰথম আৰম্ভণিটো এইদৰে মই কৰিছোঁ, চাবা তোমালোকে। মানুহৰ দৈনন্দিন জীৱনত ভাষাৰ গুৰুত্ব অপৰিসীম। ভাষাই কেৱল যোগাযোগৰ মাধ্যম হিচাপে কাম কৰাই নহয়, তাৰ উপৰি ভাষা হৈছে কলা সাহিত্য সংস্কৃতিৰ ধাৰক আৰু বাহক। পৃথিৱীৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰে নিজা নিজা ভাষা আছে, যাক মাতৃভাষা বুলি কোৱা হয়। আমাৰ মাতৃভাষা অসমীয়া ভাষায়ো নানান উত্থান পতনৰ মাজেৰে আহি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই স্বীকৃতি অসমবাসীৰ বাবে তথা অসমীয়া ভাষাপ্ৰেমীসকলৰ বাবে নিশ্চয়কৈ গৌৰৱৰ খবৰ। দ্বিতীয়তে লিখিছোঁ ধ্ৰুপদী ভাষাৰ অৰ্থ। ধ্ৰুপদী শব্দৰ অৰ্থ হৈছে শ্ৰেষ্ঠ বা উচ্চ। যিবোৰ ভাষাৰ প্ৰাচীনত্ব, বিশেষ সাংস্কৃতিক, ঐতিহাসিক আৰু সাহিত্যিক মূল্য থাকে, সেইবোৰ ভাষাই ধ্ৰুপদী ভাষা। ভাৰতীয় ভাষাৰ প্ৰেক্ষাপটত ধ্ৰুপদী ভাষা হৈছে এনে এক ভাষা যাৰ চহকী ঐতিহ্য আৰু ঐতিহাসিক তাৎপৰ্য আছে। ভাষা এটাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাবলৈ ভাৰত চৰকাৰে কিছুমান মাপকাঠি বা বৈশিষ্ট্য নিৰ্ধাৰণ কৰি দিছে। সেই বৈশিষ্ট্যবোৰনো কি কি তাকে আমি চাই লওঁ আহা। প্ৰথমটো হৈছে প্ৰাচীনতা। ভাষাটোৰ 1500ৰ পৰা 2000 বছৰতকৈও অধিক সময়ৰ লিপিবদ্ধ ইতিহাস থাকিব লাগিব, যিয়ে ইয়াৰ দীৰ্ঘদিনীয়া উপস্থিতি আৰু এক উল্লেখযোগ্য সময়ৰ ভিতৰত ক্ৰমবিকাশৰ প্ৰমাণ দাঙি ধৰে। দ্বিতীয়টো হৈছে সমৃদ্ধ ঐতিহ্য। ভাষাটোত মূল্যৱান আৰু বিষয়বস্তুৰে সমৃদ্ধ বুলি গণ্য কৰা প্ৰাচীন সাহিত্য বা গ্ৰন্থ থাকিব লাগে। এই সাহিত্যই ভাষাৰ সাংস্কৃতিক আৰু ঐতিহাসিক গভীৰতাক প্ৰতিফলিত কৰা উচিত। তৃতীয়টো বৈশিষ্ট্য হৈছে মৌলিক সাহিত্য পৰম্পৰা। ধ্ৰুপদী ভাষাত এনে এক মৌলিক সাহিত্য পৰম্পৰা থাকিব লাগে, যিটো আন ভাষাৰ পৰা ধাৰলৈ লোৱা হোৱা নাছিল। ইয়াৰ দ্বাৰা ভাষাটোৰ সাহিত্যিক ঐতিহ্যৰ প্ৰমাণ আৰু মৌলিকতা নিশ্চিত কৰা হয়। এতিয়া ইয়াৰ পাছত আমি লিখিব লাগিব যে ভাৰতবৰ্ষৰ ধ্ৰুপদী ভাষাৰ ইতিহাস। বৰ্তমান ভাৰতবৰ্ষত মুঠ 11টা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। 2004 চনৰ 17 ছেপ্টেম্বৰত তামিল ভাষাক প্ৰথমবাৰৰ বাবে ভাৰতৰ ধ্ৰুপদী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত 2005 চনৰ পৰা 2014 চনলৈ সংস্কৃত, তেলেগু, কানাড়া, মালায়ালম আৰু উড়িয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে। এই ব্ৰেকেটৰ ভিতৰত সেই ভাষাসমূহে কোন চনত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। গতিকে এই চনকেইটাও তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আমি চাওঁ আহা অসমীয়া ভাষাৰ স্বীকৃতি সম্পৰ্কে। শেহতীয়াকৈ 2024 চনৰ 3 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে পালি, প্ৰাকৃত, বাংলা আৰু মাৰাঠী ভাষাৰ লগতে অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰে। এই স্বীকৃতিৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। তেওঁৰ উপৰি অসমীয়া ভাষাপ্ৰেমী অন্যান্য কিছু ব্যক্তিৰ অহৰহ প্ৰচেষ্টাৰ কথাও আমি পাহৰি গ'লে নহ'ব। এতিয়া ভাষা এটাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে ভাষাটোনো কিদৰে লাভান্বিত হয় বা উপকৃত হয় সেই সম্পৰ্কেও আমি জানিব লাগিব। তাৰে প্ৰথমটো হৈছে ভাষাটোৰ উত্তৰণৰ বাবে অৱদান আগবঢ়াই থৈ যোৱাসকলক আন্তঃৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰাৰ ব্যৱস্থা থাকে। দ্বিতীয়তে, সেই নিৰ্দিষ্ট ভাষাটোৰ অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে উৎকৰ্ষৰ কেন্দ্ৰ, যিটোক চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি কোৱা হয়, সেই উৎকৰ্ষৰ কেন্দ্ৰ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰে। তৃতীয়তে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সেই নিৰ্দিষ্ট ভাষাটোৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অনুদান লাভ কৰাৰ ব্যৱস্থা থাকে। এইবাৰ আমি যাওঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ ফলত পাবলগীয়া কিছুমান সুবিধা কি কি। প্ৰথমটো হৈছে শৈক্ষিক অনুদান আৰু বৃত্তি।
ইয়াত এই ভাষাসমূহ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী আৰু গৱেষণা পণ্ডিতসকলৰ বাবে আৰ্থিক সহায় অন্তৰ্ভুক্ত কৰা হয়, য'ত ধ্ৰুপদী ভাষা আৰু সাহিত্যৰ উন্নত অধ্যয়ন আৰু গৱেষণাৰ বাবে বৃত্তি আৰু অনুদানৰ সুবিধা থাকে। দ্বিতীয়তে, অধ্যয়ন কেন্দ্ৰ স্থাপন। চৰকাৰে এই ভাষাসমূহৰ অধ্যয়নৰ বাবে সুকীয়া কেন্দ্ৰ স্থাপনৰ বাবে ধন আগবঢ়ায় আৰু অধিক গৱেষণা তথা শিক্ষাৰ সুযোগক প্ৰসাৰিত কৰে। তৃতীয়তে, ধ্ৰুপদী সাহিত্যৰ প্ৰসাৰ। এই ভাষাসমূহত ধ্ৰুপদী সাহিত্য সংকলন প্ৰস্তুত আৰু প্ৰকাশৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হয়, যাতে প্ৰাচীন গ্ৰন্থসমূহ সংৰক্ষণ আৰু সুলভ কৰি তুলিব পাৰি। চতুৰ্থতে, সাহিত্যিক আৰু সাংস্কৃতিক অৱদানৰ স্বীকৃতি। ধ্ৰুপদী মৰ্যাদা থকাটোৱে ভাষাটোৰ ঐতিহাসিক আৰু সাংস্কৃতিক অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত সহায় কৰে। আৰু পঞ্চমতে, শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্তি। ধ্ৰুপদী ভাষাসমূহক বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াৰ ঐতিহ্যৰ প্ৰতি সজাগতা বৃদ্ধি পাব পাৰে। এইবাৰ আমি লিখিব লাগিব সামৰণি। গতিকে সামৰণিটো আমি কিদৰে লিখিম সেয়া তোমালোকে অলপ শুনি লোৱা আৰু চাই লোৱা। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলেই ভাষাটোৰ প্ৰতি অহা ভাবুকিসমূহ নোহোৱা হৈ নাযায়। ভাষাটো জীয়াই ৰাখিবলৈ হ'লে নতুন প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ চৰ্চাৰ আগ্ৰহ সৃষ্টি কৰাটো অতিকৈ প্ৰয়োজনীয় কথা। প্ৰাথমিক পৰ্যায়ৰ পৰাই শিশুসকলক শিশু সাহিত্যৰ প্ৰতি আকৃষ্ট কৰিব পাৰিলেহে ভৱিষ্যতে তেওঁলোক ভাষা সাহিত্যক ভালপোৱা একোজন ব্যক্তি হ'ব পাৰিব। ভাষাটো শক্তিশালী ৰূপত জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে অসমীয়া গ্ৰন্থৰ অধ্যয়ন তথা অসমীয়া ভাষাত লিখন কথন আদিত গুৰুত্ব আৰোপ কৰিব লাগিব। সাম্প্ৰতিক সময়ত গ্ৰন্থমেলাত পচন্দৰ কিতাপ বিচাৰি নৱপ্ৰজন্মই ভিৰ কৰা তথা নৱপ্ৰজন্মৰ লেখকসকলৰ দ্বাৰা সৃষ্ট সাহিত্যকৰ্মই সমাদৰ লাভ কৰাটো ভাষাটোৰ শ্ৰীবৃদ্ধিৰ বাবে শুভ লক্ষণ বুলি ক'ব পাৰি। এনেধৰণেই আমি ৰচনাখন লিখিবলৈ যত্ন কৰিব লাগে। পৰৱৰ্তী সময়ত মই তোমালোকৰ বাবে আৰু অধিক ৰচনা যুগুতাই আনিম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।